हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ প্ৰিয়ামণি প্ৰতিভা ব্লগলৈ। আমি এতিয়া চিলাপথাৰলৈ যাবলৈ ওলাই আছো। চিলাপথাৰ মালিনী থানলৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব দেই। হেল্লো বন্ধু বান্ধৱীসকল, আমি আহি মা মালিনী থানৰ गेटत रৈ আছো। আমি এয়া গৈ আছো মা মালিনী থান মন্দিৰ ওপৰলৈ উঠি গৈ আছো। চাই থাকক আপোনালোকে। বোলা 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 সোনকালে বোলা। দৃষ্টি প্ৰিয়া এয়া আমি আহি পাই গলোহি মা মালিনী থান মন্দিৰ। আৰু পৰিৱেশ চাওক। চিলাপথাৰত অৱস্থিত মা মালিনী থান মন্দিৰ পৰিৱেশ এয়া হৈছে। এয়া আমাৰ বাইহেঁত, আমাৰ প্ৰিয়া এয়া বৌ, এয়া আমাৰ এয়া প্ৰিয়া কাজিয়া লাগি আছে পুৰা। এয়া আমাৰ ভিনদেউ, এয়া মোৰ পেহী। আমি এতিয়া গৈ আছো মন্দিৰলৈ। সেয়া এইফালে চৰাই পাৰ আছে। আমি গৈ আছো। প্ৰিয়ামণি এইফালে চাই দিয়া। হাই হৈ দিয়া। হাই। আমি ইয়াতে এতিয়া ভৰি ধুবলৈ আহিছোঁ। এতিয়া আমি এতিয়া ভৰি ধুম। আমি ধূপ জ্বলাই আছো। দেখুৱাই দে মোক। बोला আমি ভিতৰলৈ গৈ আছো এতিয়া। আমাৰ প্ৰিয়াই টিলিঙা বজাইছে। আমি এতিয়া ভিতৰলৈ আহি আছো। আমাৰ আদিত্য প্ৰিয়াই সেয়া কৰি আছে।
মন্দিৰটো চাৰিওকাষে ঘূৰি আছোঁ আমি এতিয়া মন্দিৰৰ চাৰিওকাষে बोला बोला আমাজনী কত গ'ল আমাৰ দেহাই কৃষ্ণ কৰি আছে ঘূৰি আছে কোৱা কৃষ্ণ কোৱা এইডোখৰ ৰাখি বন্ধা ঠাই হয় নবৌয়ে আমাৰ নবৌয়ে ৰাখি বান্ধি আছে মনৰ কামনা পূৰ হ'বলৈ Like, subscribe, and share.